মন গৈ আছিল ফুচকা খাবা ফাইনেলি আজি আনলো ইমান মন গৈ আছিল নহয় মা অ মা ক'ত গেলে নাখায় চাগে মায়ে এনেও মোকে খাব দিব তথাপিতো এবাৰ সুধি চাওঁ মা মা চাচোন মই নহয় আজি নহয় ফুচকা আনছো মই জমাৰ পইচা দি তই খাবি না নাখাওঁ মই এগলান ফুচকা উচকা এগলান বস্তু খাওঁ কোনোবাই নেদেখা পাইছা নেকি পাছত খাম যা পিছত খাম নহয় ইটাই খা যদি খা নহ'লে কিন্তু পাছত কিন্তু শেষ হৈ যাব চব মই কিন্তু নাৰখোঁ আৰু মই অস্ত্ৰত দোকানখনৰ পৰা আহোঁ ভীম চাবোন লাগে ভীম চাবোন শেষ হৈছে আহি কেনে খাম দে অস্ত্ৰত দোকানত যাবি কিমান টাইম লাগব আৰু বেছি টাইম নাংগে এই ইটাই খাই যা এটা খা নহ'লে মই বাকীমাখান খাম আহি খাম বুলি কৈছো না নাখাওঁ যা একে তই খাই মই হা নাখাওঁ দে হ'ব দে মই খাম আহি পালোঁ দে চাবোন তাবোন লৈ কেনে ঘৰত মুনুই বা ক'ত অ মুনু মুনু অ মুনু তাই দেখোন ফুচকা আনিছিলে মোক গেলি থৈছি অ ভাই খাওঁ ৰ মন গৈছে কিবা খাবা ক'ত গেলে ফাৰ্ষ্টতে ফুচকাই দিছিলোঁ ৰ ডাইনিঙতে থৈ দিছে অ ভাই হাও ডাইনিঙত নাইচোন ফুচকা উচকা ক'ত বা থৈছি অ মুনু ফুচকা একে তই কি গোটেই খাই ফেললি ডাইনিঙত চালোঁ নাইচোন ক'ত থৈছা ফুচকা তই দেখোন কৈছিলে মোক গোটেইমাখান খাই থ'বৰ কাৰণে সেইকাৰণে মই খাই থ'লোঁ হা কি তই এই তোৰ মাৰ প্ৰতি মৰম হা 10-12টা ফুচকা তই একলে একলে খাই থলি দুটামান থবা নলি তই মাইৰেক গেলি হা মই হলি তোৰ কাৰণে কাবাই কিবা বস্তু দিলি তপলা বান্ধি কিনে আগে আনি খুৱাম ভাবো কি মুনু একলে একলে আছে ঘৰত তাই ধুনীয়াকৈ খাব মই নাখাই কেনেও তোক খুৱাম আৰু তই একলে একলে খাব পাৰা হলি মায়ে কেৰি কিনে হা আজিৰ পৰা খাবি তই আজিৰ পৰা আনিম দে তোৰ কাৰণে চব বস্তু আনিম তপলা বান্ধি কেনে তাৰপিছত খাবি তই